নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুক টিউবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰো যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু মোৰ চেনেললৈ যদি আজি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিছে আপোনালোকে মোৰ খবৰ লৈ আছে নতুন ভিডিঅ'ৰ কথা সুধি আছিল আজি আপোনালোকৰ হে মই খুব ভাল কেইখনমান কিতাপৰ বিষয়ে ক'বলৈ আহিছো মouhsina khatun farazi আৰু তেখেতৰ জীয়ৰীৰ দ্বাৰা লিখিত খুব সুন্দৰ আৰু কৈশোৰ উপযোগী দুখন কিতাপৰ বিষয়ে ক'বলৈ বাইদেউলৈ প্ৰথমে খুব বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউৱে মোক কিতাপকেইখন মোৰ ওচৰত দিয়াহিৰ বাবে আৰু হয়তো বহু দিন হ'ল তাৰ বাবে ক্ষমা প্ৰাৰ্থী মই ভিডিঅ' বনাব পৰা নাছিলো মোৰ ব্যক্তিগত অসুবিধাৰ বাবে তো আপোনালোকক পলমকৈ হলেও আজি এইকেইখন কিতাপৰ বিষয়ে থুলমূলকৈ আপোনালোকৰ লগত আলোচনা কৰিম আৰু এই সুযোগতে বাইদেউক অশেষ ধন্যবাদ মোক এইকেইখন কিতাপ মোৰ ওচৰত দিয়াহিৰ বাবে তেতিয়াহলে পলম নকৰি বলকচোন আজি আকৌ নতুনকৈ ভিডিঅ'টো আৰম্ভ কিতাপখন হৈছে দুটি প্ৰাণৰ স্পন্দন এইখনৰ বিষয়ে আগতে মই ভিডিঅ'ত কৈছিলো যে বেছি বহলকে কম বুলি এইখন দুটি প্ৰাণৰ স্পন্দন দবিন্দৰ কৌৰ হোৰা নামৰ এগৰাকী মানে লেখিকাই লিখিছে আৰু যিখন আমাৰ অনুবাদ কৰিছে mouhsina khatun farazi বাইদেউ mouhsina বাইদেউ এইখন কবিতা পুথি এখন যিখন কবিতা পুথিত খুব ধুনীয়া ধুনীয়া কবিতা হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে এই কিতাপখনৰ দাম খুব কম মূল্যৰ এখন কিতাপ যিখনৰ মূল্য মাত্ৰ 60 টকা আৰু মানে খুব ভাল লাগিছে যিবোৰ শুভেচ্ছা বাৰ্তা দিয়া হৈছে সেই শুভেচ্ছা বাৰ্তাত ইমান ধুনীয়াকৈ কৈছে যে এইখনৰ আসল নামটো আছিল খিলি কলিয়া আৰু এই খিলি কলিয়াখন আমাৰ অসমীয়ালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছে যিখন আৰু সেইখনে মানে কি কৰিছে বিভিন্ন ভাৱৰ লগত সেই যি ভাৱত এটা লিখা বেলেগ এটা হিন্দীৰ কবিতা আমাৰ অসমীয়া ভাৱৰ লগত এক মানে মিলনৰ হেতু গ্ৰহী আমাৰ যিবোৰ ভাব সেইবোৰ আদান প্ৰদান কৰিছে বুলি কোৱা হৈছে আৰু এই ক্ষেত্ৰত বাংলাদেশৰ কবি ডক্টৰ দবিন্দৰ কৌৰ হোৰাৰ যিখন কিতাপ মানে বাইদেউ লিখিছে সেই কিতাপখন বৰ এক সুন্দৰ কিতাপ হিচাপে পৰিগণিত হৈছে আৰু তাৰ বাবে বাইদেউলৈ খুব বহুত মানে কি শুভেচ্ছা জ্ঞাপন কৰিছো খুব ভাল লাগিছে কিতাপখনৰ বিষয়ে জানি পেলাই আপোনালোকেও পঢ়িব পাৰে সাহিত্যৰ বহল পথাৰত অনুবাদৰ যি এক মানে ভূমিকা সেই ভূমিকাই হয়তো নিশ্চয় আমাৰ সাহিত্যক আগুৱাই লৈ যোৱাত আৰু অকণ সহায় কৰিব কিয়নো আমি গম পাওঁ যে অনুবাদমূলক সাহিত্যসমূহ আমি প্ৰায় কমকৈ পঢ়িব পাৰোঁ আমাৰ অসমীয়া সাহিত্যত আৰু যিবোৰ পঢ়িব পালেও কেনেকুৱা মোৰ এনেকুৱা এটা ভাব হয় যে আমাৰ অসমীয়া জেনেৰেল কিতাপবিলাকৰ যি এক মানে সোৱাদ এটা পোৱা যায় সেই সোৱাদটো এই অনুবাদমূলক কিতাপবোৰত ইমান পোৱা নাযায় হেতু মোৰ বিশেষ পাৰ্সোনেল চইচ কেনেকুৱা হয় বা মই কোন কেইখন কিতাপ পঢ়িছো হেতু আপোনালোকে বেলেগভাৱে ধৰি নলব কিন্তু খুব ভাল লাগিছে যেতিয়া এনেকুৱা এখন কিতাপ দুটি প্ৰাণৰ স্পন্দন কিতাপখন বাইদেউৱে এনেকৈ লিখিছে খুব ভাল লাগিছে বাইদেউলৈ শুভেচ্ছা জ্ঞাপন দ্বিতীয়খন কিতাপ হৈছে সেউজীয়া মনৰ সেউজীয়া সপোন কবিতা পুথি ৰীমা আহমেদৰ দ্বাৰা লিখিত এইখন কিতাপ যিখন কিতাপৰ বিষয়ে মই আপোনালোক আজি কৈছো সেই লিখিছে যিজনী ছোৱালী খুব অকণমানি ছোৱালী ক্লাছ 6ত পঢ়ে তাই ৰীমা আহমেদ আৰু মোৰ খুবভাৱে ঘনিষ্ঠভাৱে তাইৰ লগত জানো কাৰণে তাইক মই মানে আপোনালোকৰ আগত চিনাকি কৰাই দিব পাৰিছো যে ইমান অকণমানি ছোৱালীজনী হৈ আপোনালোকে দেখিলে নালাগিব যে তাই ইমান ধুনীয়া কিতাপ লিখিব পাৰে বুলি একদম সহজ সৰল ঠাণ্ডা মুণ্ডা ছোৱালী তাই লিখি উলিয়া এই কবিতা পুথি আৰু ইয়াৰ আগতেও তাই বহুত কেইখন কবিতা পুথি হওক গল্প পুথি হওক মানে আমাৰ পাবলিছ হৈছে খুব ধুনীয়া আৰু কৈশোৰ উপযোগী কিতাপ বা বৰ্তমানৰ কন্টেন্ট লৈ পেলাই লিখা কিছুমান কবিতা যিবোৰ কবিতা আজিৰ আমাৰ ক্লাছ 6ত পঢ়ি থকা ল'ৰা বা ছোৱালী এজনী বা তাতকৈ সৰু বা ডাঙৰ ছোৱালী এজনী বৰ্তমান সময়ত মোবাইলত কি কৰিছে ৰিলছ বনাইছে হেতু মই বেয়া বুলি ক'ব যোৱা নাইকিয়া গেম খেলিছে বা বিভিন্ন দিশত বেলেগ ধৰণে গুচি গৈছে কিন্তু এই সাহিত্যৰ দিশত ইমান সৰুৰ পৰা নিজকে মানে জড়িত কৰিব পৰাটো খুব এক ডাঙৰ কথা বুলি মই ভাবো আৰু এই সেউজীয়া মনৰ সেউজীয়া সপোন যে তাইৰ মনটো যেনেকৈ সেউজীয়া সেই সেউজীয়া মনটোত কেনেকৈ সেউজীয়া সপোন আছে সেই বিষয়ে আপোনালোকে এই কিতাপকেইখন যিবোৰ মানে কবিতা সেই কবিতাবোৰ পঢ়িলে আপোনালোকে খুব ধুনীয়াকৈ বুজি পাব আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো এক মানে খুব ভাল পদক্ষেপ বুলি ভাবো আমাৰ গাৰ্জেন সকলে এইটো কাম কৰিব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কবিতা সাহিত্য এইবোৰৰ প্ৰতি অকণমান আগৰণুৱা কৰিব লাগে যেনেকৈ মানে আমাৰ ল'ৰা ছোৱালীসমূহক আৰ্ট সুইমিং হওক খেলত মানে ল'ৰা ছোৱালীসকলক মাক দেউতাকে আগবঢ়াই দিয়ে ঠিক সাহিত্যৰ জগতখনৰ লগতো আমাৰ ল'ৰা ছোৱালীসকলক কিন্তু চিনাকি কৰাই দিয়াটো খুব বেছি দৰকাৰ আৰু ইয়াৰ পাছৰ পুথিখন হৈছে সোণৰ পাখিৰ চলাই এখন গল্প পুথি ৰীমা আহমেদে লিখা এইখন কিতাপো ৰীমা আহমেদে সৰু গল্পৰ কিছুমান
ইয়াত ইনক্লুড কৰি পেলাই লিখিছে যে আইতাৰ সাধু, যাদুৰ ৰুমাল, লোভ কৰাৰ ফল, এইবোৰ কথা যিবোৰ নীতি শিক্ষা সৰুতে আমি নীতি শিক্ষাৰ কিতাপত পাইছিলোঁ। বৰ্তমান সময়ত কিন্তু তেনে কিতাপ মই কোৰ্চৰ অন্তৰ্গত হয়নে নহয় সেই বিষয়ে ইমান নাজানো, আৰু প্ৰায়বোৰ মানে শংকৰদেৱত বা জাতীয় বিদ্যালয় ধৰণৰ স্কুলবোৰত হয়, কিন্তু বেলেগ স্কুলত এই নীতি শিক্ষা টাইপৰ কিতাপবোৰ বৰ্তমান সময়ত উঠি গ'লগৈ। সেইবোৰ কিন্তু খুব দৰকাৰী কিতাপ আছিলে, আমি ভাবোঁ মানে নীতি শিক্ষাৰ আজিৰ সমাজত বহুতখিনি দৰকাৰ। আৰু ঠিক তেনেকুৱা বহুত কিবা মানে বিষয় লৈ পেলাই ইয়াতে ৰীমা আহমেদে খুব ধুনীয়াকৈ লিখিছে, আৰু ৰীমা আহমেদে লিখা যিবোৰ মানে মনৰ যিবোৰ ভাৱ ইমান স্পষ্টভাৱে তেওঁ কিতাপসমূহত তুলি ল'ব পাৰিছে, সেইটো খুব এক ডাঙৰ বিষয়। আৰু এক মানে কি হয়, তেওঁৰ মাতৃ পিতৃলৈকো এক মানে উদগনিমূলক জনোৱাটো আমাৰ ফালৰ পৰা, আমাৰ পাঠকৰ ফালৰ পৰা খুব এক ডাঙৰ কথা, কিয়নো এনেকুৱা এখন কম বয়সতে এনেকুৱা এখন মানে সাহিত্য চৰ্চাৰ ফিল্ডখনলৈ যে তাইক আগুৱাই আনিছে, তাইক ছাপোৰ্ট কৰিছে, সেইটো বৰ ডাঙৰ কথা। আৰু ইয়াত কি বুলি কয়, তাই লিখিবলৈ মানে বহুত ভাল পায়, আৰু যিকোনো সময়ৰ মাজত মিলাই কৰি তাই লিখা মেলাবোৰ কৰে। আৰু হয়তো লিখিছে যে গল্পবোৰ হয়তো ভুল ত্ৰুটি হ'ব পাৰে, ডাঙৰ কথা নহয়, শুধৰাই দিয়াটো ডাঙৰ কথা। যদিও ভুল কিবা কোনখিনিত হয় বা কোনোবাখিনিত কিবা এটা হয়, সেইখিনিৰ পৰাই হয়তো তাই শিকি আগলৈ আগুৱাই যাব পাৰিব, সেইটোৱে মই কামনা কৰোঁ। আৰু ময়ো ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই দিশতো কিছু আগবাঢ়ি চলক, তেতিয়াহে আমাৰ সমাজখনৰ নৱপ্ৰজন্মসমূহ ভাল হৈ থাকিব আৰু তেনেকেই আগুৱাই যাব। আৰু সেইটোৱে ভাবোঁ যে যিমানখিনি আছে সিমানখিনিতকৈ যে আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ আমাৰ বস্তুখিনিৰ জৰিয়তে, আমি আমাৰ যিটো ভিতৰত থকা প্ৰতিভা আমি কেনেকৈ আগুৱাই আনিব পাৰোঁ, সেইটোৱে ডিপেণ্ড কৰে যে আমি আমাৰ সময়খিনি কেনেকৈ ব্যৱহাৰ কৰিম। আৰু এটা কথা জনা যায় যে চিন্তাৰেই গোটেই পৃথিৱীখন চলি থাকে, সদায় ভাল চিন্তা, পজিটিভ থিংকিং আমি আমাৰ জীৱনত ৰাখিব লাগে। আৰু সিমানখিনিকে কৈ আজি মই মৃদুস্মিতাই মোৰ চেনেলৰ পৰা বিদায় মাগিছোঁ। ৰ'ব এইখিনিতে আপোনালোকক কওঁ যে মই ক্ষমাপ্ৰাৰ্থী, কিতাপসমূহ আপোনালোকৰ ওচৰলৈ আনিব পৰা নাই মোৰ বিশেষ অসুবিধাৰ বাবে, কিন্তু এতিয়ালৈ মই নতুন নতুন কিতাপবোৰ আপোনালোকলৈ আনি থাকিম, আপোনালোকে পাই থাকিব। গোলামখনৰ কথা খুব বেছিকৈ কোৱা হৈছে, গোলামখনৰ বিষয়ে আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ নিশ্চয় চেষ্টা কৰিম। গোলামখন মই পঢ়িবলৈ লৈছোঁ, আৰু নতুন কিতাপৰ বিষয়ে আপোনালোকলৈ লৈ আহিম বুলি কথা দি মই মৃদুস্মিতাই মোৰ চেনেলৰ পৰা আজি বিদায় মাগিছোঁ। নমস্কাৰ, ধন্যবাদ।